Hello everyone, welcome to my another cooking video. Aji moi banam veg momo. Etu ahok sao keneke banao veg momo. Etu karne ya prothomote moi bondakophi eta kati loisu aru apnalokor usorot jodi machine thake teta tat apnalokeu kati lobo pare mur sot he cutter machine tu nai etu karne moi eneke ekdom horu horu ke chop kori jiman bhalke kintu horu horu tukra tukra ke katibo khabole kintu imane besi hwad lage momo tu aru yar পিছত দিয়া মই ধুনিয়াকে পিয়াজ কিটাও কাটি লৈছো আৰু পিয়াজ কিটাও সেম একে ধৰণে একেবাৰে সৰু আৰু পাতলকে কাটিব লাগে আৰু অকনমান মই নহৰু গুছাই লৈছো তাৰ পিছত মই গুছাই লৈছো গাজৰ আৰু গাজৰ কিটা মই কাটা নাই কাটিবলে হলে এটা সৰু এটা ডাঙৰ হৈ যায় এটো কাৰণে মই সিধা গ্ৰেট কৰি দিছো আৰু গ্ৰেট কৰিলে বহুত বেছি ভাল একদম লম্বা লম্বা কোমল হৈ যায় আপোনালোকে যদি বিচাৰে তেতিয়া বন্ধাকবি আৰু পিয়াজটোকো গ্ৰেট কৰি লব পাৰে আৰু মই মমৰ কাৰণে মাৰি লৈছো আটা আৰু আটাটো আমি জেনেকে পুৰি কাৰণে মাৰো ঠিক তেনে ধৰণে মাখি ললে হৈ গল ইয়াৰ পিয়া বনাব লাগে মমৰ ভিতৰৰ ষ্টাফিং আৰু এটো বনোৱা খুবে বেছি ইজি অকনমান অয়েল দিপিনিয়া পিয়াজ নহৰু বন্ধাকবি গাজৰ আৰু অকনমান টেষ্ট ওয়াইজ নিমখ দি দিব যেহেতু ইয়াত গাজৰ আছে এটো কাৰণে অকনমান মিঠা লাগিব পাৰে এটো কাৰণে মই দি দিছো অকনমান ৰেড চিলি সয়া সস আৰু আদা নহৰু পেষ্ট দিয়াৰ পিছত ৰেডি হৈ গল ষ্টাফিং আৰু মই এবাৰ খাইও চাইছিলো বহুত বেছি ধুনিয়া হৈছিল আৰু আগতিয়াকে মই পুৰি বেলিয়ে থৈ দিছিলো এতে কাৰণে বনাই ললো আৰু মই ধুনিয়াকে বেছি সেভ দিব নোৱাৰো জেনেকে পাৰো তেনেকে দিছো আৰু আপোনালোকে নিশ্চয় মুৰতকে ভালকে জানে মই ইমানটা ধুনিয়াকে সেভ দিব নাজানো জেনেকে পাৰো তেনেকে দি দিছো মাজতে কথাখাৰ কৈ দিও আজি যদি কোনোবাই নতুন চেনেলটো ভিজিট কৰিছে লাইক আৰু সাবস্ক্ৰাইব এটা কৰি দিব আৰু কেনেকা হৈছে মমোবোৰ জনাবচোন এতিয়াটো বনাই হৈ গল আৰু মুৰছত মমো ষ্টিমাৰো নাই এটো কাৰণে জুগাৰৰ তৰিকেছে বনাম জানে আৰু ন যদি ঘৰত নাই তেতিয়া জুগাৰটো কৰিবই লাগিব এনেকে এটা ফুটা ফুটা থকা বৰ্তন লৈ লৈছো আৰু তলত মই ভাত বনা তাতে আমি হিটো লৈছো আৰু তলত ডিম বয়েল হৈ আছে আৰু ওপৰত এটো দিলো এগলি দুচিকাৰ হৈ গল আৰু গমে পাইছে ন আৰু ৰেড চাটনিও বনাইছিলো আৰু ৰেড চাটনিৰ ৰেচিপি লাগিলে কমেন্ট কৰিব পিছত কোনবা দিন দি দিম আৰু মোৰ মমো বনাই ৰেডি হৈ গল লগতে চাটনিও হৈ গল কেনকা পাইছে ভিডিওটো কমেন্ট কৰি কিন্তু জনাব নাপাহৰিব আৰু বহুত বেছি ভাল হৈছিল খাবলে দেখিছে কিমান বেছি কুমলিয়া হৈছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলি মানি Thanks for watching. Bye bye.